অলপ মাটিৰ গণ্ডগোল আছে নহয়, ফৰেষ্টৰ গণ্ডগোল, অলপ মানুহৰ মাটিৰ গণ্ডগোল হৈ যাব, পিজিআৰ ভিজিআৰো হৈ যাব লাহে লাহে। আমি না আমাৰ মেইন কথাটো আছিল যে আমি হাইকোৰ্টত এফিডেভিট দিম। কাউন্সিলে অলৰেডি এফিডেভিট দি দিলে, এফিডেভিটৰ কপিও আপোনালোকে CMৰ পৰা লৈ ল'ব। আমি যেনেকে প্ৰতিশ্ৰুতি দিছিলো যে 5 তাৰিখৰ ভিতৰত আমি এফিডেভিট দি দিম, আমি এফিডেভিট দিলো, আপোনালোকে কপি CMৰ পৰা লৈ ল'ব। হা বাবা, এইটো হাইকোৰ্টত এতিয়া আমি পিটিশ্যন দিছো, হাইকোৰ্টক আমি এপ্লাই কৰিছো যে জানুৱাৰীৰ ভিতৰতে যাতে শুনানি হৈ যায়। আৰু কিন্তু ভিজিআৰ পিজিআৰ যিবিলাক গভৰ্ণমেণ্ট অফিচ আছে সেইবিলাক আমি চব উইথড্ৰ কৰি দিম। এতিয়া মই 14 তাৰিখে ডিফুত আহিম, কাউন্সিলৰ লগত আলোচনা কৰি যি কাম কৰিব লাগে আমি কৰি ল'ম। কাৰ্বি আংলঙত MLAতকৈ কাউন্সিল ইলেকশ্যনটো বেছি ইম্পৰ্টেণ্ট, গতিকে কাউন্সিলতো এইবাৰ সিটো বাঢ়িব, 44 হ'ব। গতিকে কাৰ্বি আংলঙত এইবাৰ নতুন বহুত মহিলা আৰু যুৱক ওলাই আহিব। আৰু এটা কথা দেখা পোৱা গৈছে, ইয়াত মূল্যবৃদ্ধি যথেষ্ট কাৰ্বি আংলঙত। যদি আমি বিলাহী বাহিৰত বেলেগ ডিষ্ট্ৰিক্টত নগাঁও জিলাত 3 বজাৰ 20 টকাৰ পৰা 30 টকালৈ, কিন্তু কাৰ্বি আংলঙত 80 টকাৰো অধিক। কাৰণ ইয়াত এটা দলে কোনো পাৰ্টিকুলাৰ কিছুমানে ইয়াত মিলি পেলাই এটা ঠিক আছে, এটা কাম কৰিব, 14 তাৰিখে মই আহিম, মোক অলপ গোপনীয়কৈ বস্তুটো লিখি দিব, মই ব্যৱস্থা লৈ ল'ম। আৰু সমবায় সমিতিসকল কি ফিংগাৰপ্ৰিণ্ট দিয়াৰ লৈ পেলাই যথেষ্টখিনি অসুবিধা। মোক গোটেই কথাখিনি এবাৰ 14 তাৰিখে মই ৰাতি থাকাকৈ আহি মোক লিখি দিব।